নমস্কাৰ জিমছে ইষ্টে ইউটিউব চেনেলটোলৈ পুনৰ সকলোকে স্বাগতম জনাইছোঁ। ভিডিঅ'টোলৈ অহাৰ আগতে ঠিকনাটো কৈ দিছোঁ। 2 নং ভৰালী চুক চৰচনগৰ তুলসীবাৰী পথ আৰু ফোন নম্বৰ হৈছে 6002313001। লগতে ডেছক্ৰিপশ্যনতো দিয়া হ'ব। এই নম্বৰ যোগাযোগ কৰি আপোনালোকে কাপোৰবোৰ ল'ব পাৰিব। এতিয়া মই কাপোৰবোৰ দেখাই যাম, আপোনালোকে ভিডিঅ'টো সকলোকে চাব প্লিজ। এয়া হৈছে ষ্টেপল কটনৰ ছিংগুল মেখেলা। এয়া ষ্টেপল কটনৰ ছিংগুল মেখেলা হয়। লগতে এয়া হৈছে ব্লাউজ পিচ। ওচৰৰ পৰা এবাৰ চাওকচোন, এই ব্লাউজ পিচ। এইদৰে যিসকল বান্ধৱী ছিংগুলকৈ ল'ব বিচাৰে আপোনালোকে এই মেখেলাখন ল'ব পাৰিব 999 ব্লাউজৰ সৈতে। আৰু এই পিচ দেখাইছোঁ এয়া। এয়া হৈছে ক্ৰীম কালাৰত, ফুলটো হৈছে ৰঙা আৰু জাপি ষ্টাইলত। খুবেই মৰম লাগিছে কাপোৰযোৰ। ইয়াতো এয়া ব্লাউজ পিচ আছে। ব্লাউজ পিচ আছে। আপোনালোকে চেম প্ৰাইজত ল'ব পাৰিব 999। আৰু এয়া ইমান মৰম লাগিছে, বোৱাৰী কালাৰ হয়। ইয়াতো এয়া ব্লাউজ পিচ আছে। লগতে এয়া দীঘল মেখেলা হয়। আপোনালোকে যিকোনো এখন জকাচিপা বা কঁকাল বন্ধাৰ লগত মিলাই পিন্ধিব পাৰিব কণ্ট্ৰাষ্ট কৰি। এয়া চাওকচোন, এইদৰে আপোনালোকে এইদৰেও মিলাই পিন্ধিব পাৰিব। এইখন হৈছে এইদৰে আপোনালোকে মিলাই পিন্ধিব পাৰিব। আৰু এখন দেখাইছোঁ আকাশী নীলা, ইমান সুন্দৰ হয়। ইয়াতো ব্লাউজ পিচ আছে। এয়া 999 শ্বিপিং চাৰ্জ ফ্ৰী পাব। আৰু এখন দেখাইছোঁ, এইটো মুগা কালাৰত হয়, অলপ হালধি মুগা। ইমানেই মৰম লাগিছে কাপোৰটো, ডিজাইনটো এয়া ব্লাউজ পিচো আছে ডাঙৰ ডাঙৰ গোল গোল বুটাৰ সৈতে। আপোনালোকে ইয়াৰ লগত এখন ৰঙা পাৰি দিয়া হোৱাইট বুটা লগা জকাচিপা পিন্ধিব পাৰিব। বহুত মৰম লাগিছে। যদি আপোনালোকে একে কালাৰ বিচাৰে তেতিয়াহ'লে আপোনালোকে অলপ ৰ'ব লাগিব। যদি ছিংগুলকৈ লৈ আপোনালোকে কণ্ট্ৰাষ্টত যিকোনো এখন জকাচিপা মিলাই পিন্ধিব বিচাৰে তেনেকৈ পাৰিব। ইয়াৰ দামো একেই হয় 999। আৰু এখন এয়া হৈছে ক্ৰীম কালাৰ, বহুত মৰম লাগিছে কাপোৰখন। এইদৰে আপোনালোকে পাই যাব। আৰু এখন হৈছে এয়া হালধি কালাৰ নিচিনাকৈ, বহুত মৰম লাগিছে এইখনো। ফুলটো সেউজীয়া আৰু এইদৰে ইয়াতো ব্লাউজৰ পিচ আছে। মৰম লগা এখন ষ্টেপল কটন হয়, ছিংগুল মেখেলা, দীঘল হয়, লগত ব্লাউজ পিচ। আৰু এখন হৈছে এইখন ইমান মৰম লগা, ব্লাউজ পিচটো ওলাই গৈছে। এয়া ইমান মৰম লগা হয়। এয়া ব্লাউজ পিচ আছে। এইদৰে আপোনালোকে ল'ব পাৰিব। দীঘল মেখেলা কালাৰটো চাওকচোন, কিমান মৰম লাগিছে। আৰু এখন এয়া এইদৰে আপোনালোকে ছিংগুলকৈ বহুতখিনি ল'ব পাৰিব। এভেইলেবল আছে আপোনালোকক। এই গোটেই ষ্টকৰ এইবোৰ ছিংগুল মেখেলা আপোনালোকে যদি বিচাৰে এভেইলেবল পাব। মই যিহেতু ইমান সৰহকৈ দেখাই নাথাকোঁ আৰু তথাপিও আৰু দুখনমান দেখাই দিছোঁ। এয়া হৈছে মেৰুন কালাৰ, বহুত মৰম লাগিছে। ছিংগুল দীঘল মেখেলা, পকোৱা সূতা হয় এইখন। ইয়াত ব্লাউজ পিচ নাই বাৰু। আৰু এখন হৈছে এইখন হৈছে চুটি মেখেলা, কঁকালত পিন্ধিব পাৰিব। যিসকল গাভৰু ছোৱালী কঁকালত পিন্ধি বাৰিগা মাৰিবৰ কাৰণে লয়, এইখন ল'ব পাৰিব। এয়া ব্লাউজ পিচো আছে। এইদৰে কঁকালত পিন্ধি ব্লাউজ পিচ সৈতে মিলাই বাৰিগা মাৰিব পাৰিব। খুব মৰম লাগিছে। আৰু এখন দেখাইছোঁ ষ্টেপল কটনৰ। এইখন হৈছে ৰাণী বেবী পিংকত ফুল দিয়া আছে, খুব মৰম লাগিছে। আৰু লগতে এই পিচ ব্লাউজ পিচ। এইদৰে আপোনালোকক দেখাই গৈ থাকিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই গৈ থাকিব। আৰু লগত এপিচ মই মিক্স পাটৰ যোৰা এটা দেখাই দিছোঁ আপোনালোকক। এয়া হৈছে মিক্স পাটৰ যোৰা। যিসকল বান্ধৱীয়ে ব্লু কালাৰ বিচাৰি আছিলে, এয়া মিক্স পাটৰ যোৰা পাই যাব। ব্লাউজ পিচ আৰু জকাচিপাৰ সৈতে পাব। এয়া আৰু লগতে
সহজে এভেইলেবল পাই যাবা। ৰঙৰ ফুলত খুব মৰম লাগিছে। আৰু এই কাপোৰযোৰ দেখাই মই ভিডিঅ'টো সামৰণি মাৰিব বিচাৰিছোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবেও ধন্যবাদ। আপোনালোকৰ বহুমূল্যৱান সময়কণ দিয়াৰ বাবেও ধন্যবাদ। শেষত সকলোকে ধন্যবাদ জনাই পুনৰ নতুন ভিডিঅ'লৈ লগ পোৱা প্ৰতিশ্ৰুতি আহোঁ। জয় কুন্দি মামা, জয় বলিয়া, জয় মা তামেশ্বৰী।